চাই শিকি বুজি ভাল পোৱা আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামলৈ। নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো হৈছে অসম বুৰঞ্জীৰ বিকল্পী ধৰ্মৰ প্ৰশ্নোত্তৰৰ ষষ্ঠ খণ্ড। তো কোনো পলম নকৰি বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 1, কানাই বৰশী শিলালিপি ক'ত উদ্ধাৰ হৈছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি, উত্তৰ গুৱাহাটী। কুৱেশ্যন নম্বৰ 2, আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, 1794। কুৱেশ্যন নম্বৰ 3, কামৰূপত দন্দুৱা-দ্ৰো কোন ৰজাৰ দিনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, বোথ এ এণ্ড চি, কাৰণ শুক্লিংফা আৰু কমলেশ্বৰ সিংহ এজনে হয়। কুৱেশ্যন নম্বৰ 4, কামৰূপত দন্দুৱা-দ্ৰো কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1795 চনত। কুৱেশ্যন নম্বৰ 5, মোৱামৰীয়াৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1782 চনত। কুৱেশ্যন নম্বৰ 6, মোৱামৰীয়াৰ তৃতীয় বিদ্ৰোহ 1776 খ্ৰীষ্টাব্দত কোন আহোম স্বৰ্গদেউৰ সময়ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, গৌৰীনাথ সিংহ। কুৱেশ্যন নম্বৰ 7, মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1817 চনত। কুৱেশ্যন নম্বৰ 8, যোৰহাটৰ প্ৰসিদ্ধ বিভূতি গড় কোন আহোম স্বৰ্গদেউৰ সময়ত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, গৌৰীনাথ সিংহ। কুৱেশ্যন নম্বৰ 9, মানৰ দ্বিতীয় আক্ৰমণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1819 চনত। কুৱেশ্যন নম্বৰ 10, নগাঁওক জিলা ৰূপে কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 1833 চনত। কুৱেশ্যন নম্বৰ 11, ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্যোগত 1837 চনত অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, চাবুৱাত। অসমৰ প্ৰথমখন চাহ বাগিচা 1837 চনত স্থাপন কৰা হৈছিলে। এইটো কুৱেশ্যন হিচাপে আহিব পাৰে ইয়াতে। কুৱেশ্যন নম্বৰ 12, মানৰ তৃতীয় অসম আক্ৰমণ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি, 1821। ইয়াৰ প্ৰথম আক্ৰমণ 1817 চনত হৈছিলে, দ্বিতীয় 19 আৰু তৃতীয় 1821 চনত হৈছিলে। কুৱেশ্যন নম্বৰ 13, ইংৰাজৰ বিৰুদ্ধে খাচীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, তিৰোথ সিং। কুৱেশ্যন নম্বৰ 14, স্বাধীনতা সংগ্ৰামী পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1830। কুৱেশ্যন নম্বৰ 15, ডুবিৰ পৰিহৰেশ্বৰ দেৱালয় কোন আহোম স্বৰ্গদেউৰ উদ্যোগত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, লক্ষ্মী সিংহ। কুৱেশ্যন নম্বৰ 16, গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয় কোন আহোম স্বৰ্গদেউৰ উদ্যোগত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, শিৱসিংহ। এইটো আহিয়ে থাকে প্ৰায়, এইবাৰ এছাই এক্সামতো আহি গৈছিল যোৱাবাৰ এইটো। কুৱেশ্যন নম্বৰ 17, মাজুলীৰ কমলাবাৰী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কমলাকান্ত ওৰফে বদুলা আতা। কুৱেশ্যন নম্বৰ 18, দ্য কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম এই গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, HK বৰপূজাৰী। কুৱেশ্যন নম্বৰ 19, ৰত্নাৱলীৰ ৰচক কোন? এইটোৰ উত্তৰ হৈছে অপশ্যন এ, শ্ৰী হৰ্ষ। এতিয়া আহিছোঁ আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ শেষৰটি প্ৰশ্নৰ মাজলৈ। কুৱেশ্যন নম্বৰ 20, কোনে কামৰূপক কা মা লু পু বুলি কৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আজিলৈ ইমানেই। আজিৰ ভিডিঅ'ৰ তথ্যখিনিৰ PDF লিংক কমেণ্ট বক্সত পিন কৰা আছে, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব। যদিহে আজিৰ ভিডিঅ'টি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু অসম বুৰঞ্জী বিষয়ক পৰৱৰ্তী ভিডিঅ'বিলাক যথাসময়ত পাবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি দবাই অলত ছেট কৰি ল'ব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে জয় অসম, ধন্যবাদ।